ইউটিউব চেনেল আৰফাৰ্ছ ব্লগ। তো আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ঘৰতে আছোঁ এতিয়া, মানে মই সোনকালে উঠিলোঁ পুৱাই। তো মানে আমি যাম এতিয়া, আমাক যিহেতু আজি নিয়াৰ কথা আছে বঙাইগাঁৱত আমাৰ জলি ডাইন নামৰ ৰেষ্টুৰেণ্টখনত। তো তাতে আমি যাম। মই উঠিলোঁ, তো উঠি ভাবিলোঁ ভিডিঅ' এটা বনাওঁতো ভাল হ'ব। যিখিনি পাৰোঁ সেইখিনিহে আপোনালোকক দেখুৱাম, আৰু যিখিনি নোৱাৰোঁ আপোনালোকে আৰু মানে কি ক'ম আৰু মানে যিখিনি পাৰোঁ দেখুৱাম আৰু আস্থা ৰিজৰ্টতো যাম, সেইখিনিৰো যিখিনি পাৰোঁ সেইখিনি দেখাম। আৰু কিছুমান ভিডিঅ'ত মই ক'ৰবাত দিব লাগে লগত পৰিব পাৰে, দিলেও আৰু বেয়া চেয়া নাপাব আৰু আপোনালোকে, নহ'লে মানে তাতে ভিডিঅ' কৰিব নোৱাৰি যিহেতু। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মই তেতিয়ালৈকে কাপোৰ চাপোৰ পিন্ধি ওলাই যাওঁ, যাইতো আৰু তাতে প্ৰথমে ভিডিঅ' বনাব নোৱাৰিম। তো এতিয়ালৈকে চাই থাকক আৰু। তো গাইছ আমি জলি ডাইনত আহি পালোঁ, আৰু এইখন হ'ল আমাৰ টেবুল। ইয়াতে আমাক শিকাব কি কি কৰিব লাগে, কি কৰিব লাগে, আপোনালোকে চাই থাকক। ক্লাছটো কৰা হৈ গ'ল, এতিয়া আমি ইয়াতে অলপ ফটো আৰু এইখিনি আমি দেখুৱাবলৈ আহিছোঁ। এইখন হ'ল টেবুল, ইয়াতে চব ইয়াতে সজোৱা থাকে। এনেকুৱা কৰি আমিও মানে আমাকো শিকাইছে কেনেকুৱা কৰি কি কৰিব লাগে, কি কৰিব নালাগে। এইখন চাব পাৰে আপোনালোকে, টেবুলখন ধুনীয়া কৰি সজাই থৈ দিছে। আৰু এইখন হ'ল এখন বাৰ টাইপৰ, আৰু মানে এনেহেন অলপ চলপ মানে বাৰ নহয় আৰু মানে কাউণ্টাৰ বুলি কোৱা হয়। আৰু ইফালে আপোনাৰ টেবুলকেইখন আপোনালোকক দেখুৱালে, আৰু ইয়াতে আমাক অলপমান দেখুৱাব লৈ আহিছিল। আৰু ইফালে আমি এতিয়া যাম, যাই বাকী আগত কি কি আছে চাই লওঁ একবাৰ। এইটো হ'ল আমাৰ চিনেমা হল, ওপৰত আছে বোলে বাকী। আৰু এইটো হ'ল কিটচেন। তাৰপিছত এইফালেৰে আমাক লৈ যাব, মানে এইটো আমাৰ যোনটো বুক কৰিছিলোঁ হলটো, সেই বুক কৰা হলটোত লৈ যাব। ইয়াতে অলপ ক্লাছ দিব। তো গাইজ এইটোৱে সেই হলটো যোনটো আমাৰ বুক কৰিছিলে, আৰু সেই হলটোত আমাৰ ক্লাছ হ'ল। তো এতিয়া ফটোশ্বুট চলি আছে, মানে আমাৰ টুৰিজিমৰ বেনাৰখন লৈ কিনে। তো ফটোশ্বুট হওক, তাৰপিছত কৈ আছোঁ বাকীখিনি। তো গাইজ আমাৰ এতিয়া ফটোশ্বুটো হৈ গ'ল। তো এতিয়া আমি যাবলৈ ওলাইছোঁ, মানে বাহিৰলৈ অলপমান, বাহিৰৰ পৰিৱেশ চাওঁ কেনেকুৱা কি কথা। ব'লক তেনেহ'লে আমি যাওঁ। তো গাইজ এয়া আমাৰ জলি ডাইনৰ ওপৰৰ পৰা বাহিৰৰ পৰিৱেশ, বঙাইগাঁও ডিষ্ট্ৰিক্ট। তো চাওক আপোনালোকে। তো গাইজ এতিয়া আমি জলি ডাইনৰ পৰা ওলালোঁ। এতিয়া আমি আস্থা ৰিজৰ্টলৈ যাম। তো তাতে যাই কি কি দেখুৱাব পাৰোঁ নোৱাৰোঁ আপোনালোকক দেখুৱাম, আৰু যিখিনি পাৰোঁ, আৰু যিখিনি নোৱাৰোঁ আপোনালোকে আৰু চাব পৰা নহয়। তো বাকীখিনি আপোনালোকে চাই থাকক। তো গাইজ ফাইনেলি আমি আস্থা ৰিজৰ্টত আহি পাইছোঁ। তো এতিয়া ইয়াতে দেখুৱাই আছোঁ কি কি আছে, কি কি নাই। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো ইয়াতে এইখন বটিঙত আছিল, আৰু ইয়াৰ আমি যাই আছোঁ এইটো মেইন যিটো আমাৰ খানা খোৱা হ'ল, সেইটো দেখুৱাব নোৱাৰিম। ইয়াতে গেষ্ট আহি আছে, এতিয়া মানে 15 দিনৰ কাৰণে মানে ইয়াতে গেষ্টে বুক কৰি থৈ দিছে। তো আমি ইয়াতে খানা খাব নোৱাৰিম, বেলেগ ৰেষ্টুৰেণ্টত খাব লাগিব। ইয়াতে এই পুখুৰীটো মানে বিলহেন টাইপৰ, ইয়াতে মাছো দি থৈ দিছে। তো বাকী আগৰ মুখে মানে আছে আৰু ভালেখিনি বস্তু মুখে দেখুৱাই আছোঁ আপোনালোকক কি কি আছে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো গাইজ এইটো কুকুৰ দেখিছেনে? এইটো কুকুৰ বহুত অদ্ভুত কুকুৰ। এইটো পুলিচে যোনটো কেছত ব্যৱহাৰ কৰে সেই কুকুৰ। চলি আছে আমাৰ এটা আৰু চবচে সৰু কেনে উঠছে ল'ৰা তোৰ লগত। তো কেনে লাগিল উঠি তাতে? মজা লাগছে না? কেউচা মিলিছে। তোৰ কেনে লাগছে? ধুনীয়া উঠি দিয়ে আৰু ভাই DSLR আছে
কেনে লাগছে আৰু এটা আহিছে কাষ্টমাৰ কেনে লাগছে তোৰ কেনে লাগছে কো বঢ়িয়া লাগছে ওরে গাইস ওর চলি গিলা গোটে আরে আমি 2 বছর আগতে তোর কেনে মিল লাইছে এ মজা আমি 2 বছর আগতে 2 বছর আগতে ইয়াতে আইয়াতে বেশি ভাল লাগে ও ইয়াতে না যাও মিলা নাই না কেলে মিল লাইছে ইবার কেলে ইবার মিল গেলে এতিয়া আমি আহিছোঁ আস্থা ৰিজৰ্টত এয়া এইবিলাক বহি আছে মস্ত ডাঙৰ সাগৰ গাইছ মস্ত ডাঙৰ সাগৰ এই ইয়াতে হেৰি মাছ থাকে কি চেং মাছ আৰু গৰৈ মাছ থাকে গাইছ এটা চেং মাছ আৰু গৰৈ মাছ থাকে আৰু এই পুঠি মাছো পায় মাজে মাজে দুটা এটা পুঠি মাছ এটা চিপটো মাৰা হয় গাইছ এটা ইবাৰ ফটোশুট হৈ আছে ক্যামেৰাম্যান এটা এটা আবরা হয় চমৎকার ডাবল 8 না ফটোশুট চলি আছে 1 2 সব পারে মস্ত ডাঙৰ মাছ গাইছ অটো ডাঙৰ না আমাদের গিলিয়া থই গাইছ অটো ডাঙৰ মুঠ इंग्लिश यूट्यूबर आए किसे विकास बुच्चला भी दादा आपका एक बार फेस रिवील कर दो ना प्लीज मोर मुखनेट खाम मोर मुखनेट खाम सर बोला छटा हिला इने आपण बोले एखिनि আর বাকি দেখাব না বাকি আমি ইয়ার পর যাব না সু যাই বেলে খাই হেতা তো গাইজ এইখন ৰেষ্টুৰেণ্টতে আমি ভাত খাব লাগিব ইয়াতে আমাৰ খাওয়া দাওয়া মানে কৰিম ইয়াতে তাৰপিছত আমি ইয়াৰ পৰা মানে গুচি যাম আৰু মানে আহি পালোঁ আস্থা আৰু আমাৰ হেৰি তো আহি এতিয়া আমি ঘৰত যাম ঘৰত যাই অলপ গা পা ধুই এনে মানে এনেকুৱা কৰি হেৰি কৰিম আজিৰ ভিডিঅ'টো এইখিনি আছে যদি চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব থেংকছ ফৰ ৱাচিং